হে গাইজ, আজি আহিছোঁ নপুখুৰী তিনিচুকীয়া পাৰ্কলৈ। নপুখুৰী তিনিচুকীয়া পাৰ্কত আপোনালোকে কিনো দেখা পায় চাওক ভিডিঅ'টো সম্পূৰ্ণকৈ। প্ৰথমে টিকেট কাটি ল'বলগীয়া হ'ল, 20 টকাতে টিকেট কাটিলোঁ। আৰু ইয়াত পাৰ্কত 12 বছৰৰ ওপৰত সোমাব পাৰিব, 12 বছৰ তলত নোৱাৰে। মাক বাপেকৰ লগত সৰু ল'ৰা ছোৱালী যাওঁ বুলি ক'লে যাব পাৰিব। আৰু নপুখুৰী তিনিচুকীয়া পাৰ্ক এনেকুৱা এটা সৌন্দৰ্য দিছে, বহুত ভাল লাগিছে। আৰু গাইজ কাষতে ঢুলীয়া এটা আছে আৰু নাচনী আছে, সজাই থৈ দিছে আৰু ভাল লাগিব কাৰণে মূৰ্তি বনাই থৈছে। আৰু ইয়াত লগতে লাগি আছে আই লাভ তিনিচুকীয়া বুলি লিখি থোৱা আছে। তাত ফটোশ্বুট কৰোঁ বুলি ক'লে কৰিব পাৰে আপোনালোকে। ভাল লাগিছে কিবা। আৰু কাষতে এটা আছে পুখুৰীটো ভালেমান ডাঙৰ হয় পুখুৰীটো। চাই লওক ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু আপোনালোকে। বস্তুটা চাওঁ মই আছে নে মালটো নাই নহয়। এই বাবা তাতে ফটো এটা মাৰি য'তকে খেল আমি গৈ আছো। ক'ত গৈ আছো আমি? বাবু গৈছে আমি ক'ত গৈ আছো? মাথা ঘূৰাই গৈছে। ভাঙি পেলাব আমি ক'ত গৈ আছো? আমি ক'ত গৈ আছো? কি বুলি খাই চাওক, আমি কি বুলি উঠিলো, ভুল হৈ গ'ল, বেয়া চেয়া নাপাব আৰু গাইছ এইটো দেখিবলৈ পাইছে ডাইনাছৰ এটা সজাই থৈ দিছে আৰু মূৰ্তি বনাই ভাল লাগিব কাৰণে। পাৰ্কখন বহুত ভাল আপোনালোকে যদি আহোঁ বুলি ক'লে আহিব পাৰে। তিনিচুকীয়াতে আছে। আৰু কাপোলবোৰ বহি আছে। আমাৰতো কাপোল নাই, আমি লগৰ লগতে আহিছোঁ। গোটেই লগৰখিনিৰ লগতে আহিছোঁ। কাপোলো বহি আছে, চাই ল'ব এইখিনি ভালকৈ। গাইজ ফাইনেলি চাওঁতে আৰু ভিডিঅ'টো সামৰণি মাৰিবলগীয়া হৈ গ'ল। সামৰণি মৰাৰ আগত আপোনালোকক এটা বস্তু দেখুৱাই লৈছোঁ। এইটো এটা হ'ল সুৰংঘৰ, বেছি ডাঙৰ সুৰংঘৰ নহয়, সৰুৱে হ'ল। সৰুকৈ বনাই থৈছে আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে জাষ্ট নেচাৰেল বিউটিৰ কাৰণে বনাই থৈছে অলপ। তাকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব লগতে। আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব লগতে, তেতিয়া ভাল লাগে নেক্সট ভিডিঅ' দিবলৈ ভাল পাওঁ এতিয়া। আৰু ভিডিঅ'বোৰ চাই আৰু ক'ৰ পৰা ভিডিঅ'বোৰ চাইছে এটা কমেণ্ট কৰিব আপোনালোকে। আজিলৈ বাই বাই, জয় আই অসম।